নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি ভিডিঅ'টিৰ জৰিয়তে যিহেতুকে প্ৰায় 1.5 বছৰমান আগতে DME অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন অফ আছামৰ ফালৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ মিলাই পেলাই টোটেল 2808 মানে 2008টা পোষ্ট মুকলি হৈছিলে আৰু তাৰে এক্সামৰ সন্দৰ্ভত এক্সাম কেতিয়াকৈ পাতিব বা এক্সাম পোষ্টপন হ'ল নেকি যেহেতুকে ইমান দিন হ'ল এক্সাম হোৱা নাই গতিকে সকলোবোৰ তথ্য আজি ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মনত থকা সেই কনফিউজনটো দূৰ হ'ব হয় আজিৰ পৰা প্ৰায় 1.5 বছৰমান আগতেই সেই পোষ্টকেইটাৰ এপ্লাই হৈছিলে কিন্তু আজিলৈকে এক্সাম হোৱা নাই যিহেতুকে আমি সকলোৱে জানো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে কৈছেই যে যিবোৰ এক্সামৰ মানে এডিআৰ গ্ৰেড 3 গ্ৰেড 4 হওক নতুবা আছাম পুলিচৰে হওক যিবোৰ এক্সাম ইতিমধ্যে মানে এক্সামৰ কাৰণে যিবোৰ এপ্লাই হৈ গ'ল অসমৰ সেই আটাইবোৰ পোষ্ট জুন জুলাইৰ পৰা আৰম্ভ কৰি ছেপ্টেম্বৰ আগষ্টৰ মাহত শেষ কৰিম বুলি কৈছে গতিকে মানে এক্সাম পাতিব বুলি কৈছে এক্সাম গতিকে আমি আশা কৰিব পাৰোঁ যে যি DME ফালৰ পৰা 2008টা পোষ্ট আছিল নগাঁও মেডিকেল কলেজ ধুবুৰী মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজ এই তিনিখন মেডিকেল কলেজৰ আশা কৰিছোঁ যে ইলেকশ্যনৰ পিছতে সেই পোষ্টকেইটাৰো এক্সাম পাতিব গতিকে যেনেকৈ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে তাতে এপ্লাই কৰিছিলে বহুতে মনত পুহি ৰাখিছে যে কেতিয়া এক্সাম হ'ব বা কি হ'ব বহুতৰ মনত এটা প্ৰশ্ন থাকে গতিকে আশা কৰিছোঁ আমি আশাবাদী অতি সোনকালে এক্সামবোৰ হ'ব আৰু সকলোৱে নিজৰ নিজৰ প্ৰিপাৰেশ্যন কৰি থাকক তাকে ক'ম আৰু ভিডিঅ'টো এইটোৱে আছিলে আৰু যিসকলে এপ্লাই কৰিছিলে আপোনালোকে কমেণ্ট কৰিব একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ফৰ ৱাচিং